Hello my dear friends, NORUL NAZU YouTube channel or अन्य भिडियो आपनालोকক आन्तरिक स्वागतम जनाइछु। आजिर বিষয়বস্তু एशिया कन्टिनेन्ट एशिया महादेश सम्पर्के আজি আমি কিছু আলোচনা কৰিম। ইয়াত 20টা অতি দৰকাৰী প্ৰশ্ন সাঙৰি লোৱা হৈছে। ইয়াৰ লগতে এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ নাম কি, তাৰ ৰাজধানী আৰু তাত যি কাৰেন্সি বা মুদ্ৰা ব্যৱহৃত হয় তাৰ নাম কি, এই সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। সম্পূৰ্ণকৈ আপোনালোক ভিডিঅ'টি চাব। নিশ্চয়কৈ অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বিভিন্ন পৰীক্ষাৰ বাবে যিবিলাক প্ৰশ্ন আহে তাৰ বাবে আপোনালোকে এই ভিডিঅ'ৰ যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্নই দি আছে, হোৱাট ইজ দ্য লাৰ্জেষ্ট লেক ইন এছিয়া ইন দ্য ৱৰ্ল্ড টু। এছিয়াৰ যিটো বৃহত্তম লেক হয়, হ্ৰদ হয়, এই বিশ্বৰ বৃহত্তম হয়, তাৰ নাম কি? আমাক বিকল্প দি আছে লেক ভিক্টোৰিয়া, লেক বৈকাল, লেক টিটিকাকা, কাস্পিয়ান সি, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাস্পিয়ান সি। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ। কাস্পিয়ান সাগৰ হৈছে এছিয়া মহাদেশ বা বিশ্বৰ বৃহত্তম হ্ৰদৰ নাম। আৰু ইয়াত যিটো বিকল্প বিত দিয়া আছে বৈকাল লেক, ই হৈছে ডিপেষ্ট, আটাইতকৈ গভীৰতম হ্ৰদ হয়। বিশ্বৰ গভীৰতম হ্ৰদৰ নাম হৈছে বৈকাল হ্ৰদ, আৰু ই হৈছে বিশ্বৰ বৃহত্তম পৰিষ্কাৰ পানীৰ হ্ৰদ হয়, লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড। দ্বিতীয় প্ৰশ্ন, হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ফ্ল'য়িং থ্ৰু এছিয়া। এছিয়া মহাদেশৰ মাজেৰে প্ৰবাহিত দীৰ্ঘতম নদীখনৰ নাম কি? আমি বিশ্বৰ দীৰ্ঘতম নদীখনৰ নাম জানো, নীল নদী। কিন্তু ইয়াত প্ৰশ্ন হৈছে এছিয়া মহাদেশৰ মাজেৰে প্ৰবাহিত হ'ব লাগিব। তেতিয়া আমাক বিকল্প দি আছে ব্ৰহ্মপুত্ৰ নদী, ইয়াংজি নদী, গোদাবৰী নদী, সিন্ধু নদী, আৰু ইয়াৰ শুদ্ধ বিকল্পটি হ'ব অপশ্যন যিটো বি দি আছে ইয়াংজি ৰিভাৰ। এয়া হৈছে এছিয়াৰ মাজেৰে প্ৰবাহিত দীৰ্ঘতম নদী হয়। তৃতীয় প্ৰশ্ন, হোৱাট ইজ দ্য ৰেংক অফ এছিয়া কণ্টিনেণ্ট এমং দ্য কণ্টিনেণ্টছ। মাটিকালিৰ ফালৰ পৰা মহাদেশসমূহৰ মাজত এছিয়া মহাদেশৰ স্থান কিমান? ইয়াত বিকল্প দি আছে 4th, 3rd, 2nd এণ্ড 1st, আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 1st। বিশ্বৰ বৃহত্তম মহাদেশ হৈছে এছিয়া মহাদেশ। হুইচ ইজ দ্য ড্ৰাইষ্ট ৰিজন ইন এছিয়া। এছিয়া মহাদেশৰ আটাইতকৈ শুকান বা শুষ্ক অঞ্চলৰ নাম কি? বিকল্প আমাক দি আছে জয়ছালমেৰ ভাৰত, আইডেন য়েমেন, থাৰ ভাৰত, এণ্ড নান অফ দিছ, আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব আইডেন য়েমেন। য়েমেনৰ আইডেন নামৰ ঠাইডোখৰ হৈছে এছিয়া মহাদেশৰ আটাইতকৈ শুকান অঞ্চল বা ড্ৰাইষ্ট ৰিজন ইন এছিয়া। হুইচ এছিয়ান কাণ্ট্ৰি ৱাজ ফৰ্মালি ন'ন এজ ফৰ্মোছা। এছিয়া মহাদেশৰ কোনখন দেশক পূৰ্বতে ফৰ্মোছা নামেৰে জনা গৈছিল? বিকল্প দি আছে টাইৱান, শ্ৰীলংকা, ভূটান, থাইলেণ্ড, আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব টাইৱান। টাইৱান দেশক পূৰ্বতে ফৰ্মোছা নামেৰে জনা গৈছিল। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ইজ দ্য মষ্ট পপুলাৰ চিটি ইন এছিয়া। এছিয়া মহাদেশৰ আটাইতকৈ জনবহুল চহৰখনৰ নাম কি? বিকল্প দিছে মুম্বাই, টকিঅ', বেইজিং, কলকাতা, আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব টকিঅ'। টকিঅ' হৈছে এছিয়া মহাদেশৰ বৃহত্তম জনবহুল চহৰৰ নাম, আৰু ই জাপান দেশৰ ৰাজধানী চহৰ হয়। হুইচ অফ দ্য ফলোইং ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি অফ এছিয়া ইন টাৰ্মছ অফ এৰিয়া। মাটিকালিৰ ফালৰ পৰা এছিয়া মহাদেশৰ ক্ষুদ্ৰতম দেশখনৰ নাম কি? আমি নিশ্চয় সকলোৱে জানো বিশ্বৰ ক্ষুদ্ৰতম দেশখন হৈছে ভেটিকান চিটি। ইয়াত প্ৰশ্ন হৈছে এছিয়া মহাদেশৰ অন্তৰ্গত হ'ব লাগিব। তেতিয়া ইয়াত বিকল্প হৈছে শ্ৰীলংকা, ভূটান, পাকিস্তান, মালদ্বীপ, আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মালদ্বীপ হৈছে এছিয়া মহাদেশৰ ক্ষুদ্ৰতম দেশ। পৰৱৰ্তী প্ৰশ্ন, হাউ মেনি কাণ্ট্ৰিজ আৰ লোকেটেড বোথ এছিয়া এণ্ড ইউৰোপ। এছিয়া আৰু ইউৰোপ এই দুখন মহাদেশত কেইখন দেশ অৱস্থিত? মানে এছিয়া মহাদেশতো কিছু অংশ আছে আৰু ইউৰোপ মহাদেশত আছে। বিকল্প দিছে 2খন, 3খন, 4খন, 5খন, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2খন। আৰু সেই দেশ দুখন হৈছে ৰাছিয়া আৰু তুৰ্কী। ৰাছিয়া এণ্ড তুৰ্কী আৰ ট্ৰান্সকণ্টিনেণ্টেল ষ্টেটছ উইথ টেৰিটৰী ইন বোথ এছিয়া এণ্ড ইউৰোপ। এছিয়া আৰু ইউৰোপ দুয়োটাতে এওঁলোকৰ অৱস্থান আছে। কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ হোৱাইট এলিফেণ্ট। নিম্নলিখিত কোনখন দেশক বগা হাতীৰ দেশ বুলি জনা যায়? বিকল্প দিছে ইণ্ডোনেছিয়া, থাইলেণ্ড, মালয়েছিয়া এণ্ড মংগোলিয়া, আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব থাইলেণ্ড। থাইলেণ্ড দেশক লেণ্ড অফ হোৱাইট এলিফেণ্ট বা বগা হাতীৰ দেশ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 10, ইন হুইচ কাণ্ট্ৰি ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেল্টা লোকেটেড ইন এছিয়া। এছিয়া মহাদেশৰ কোনখন দেশত বিশ্বৰ বৃহত্তম বদ্বীপ অৱস্থিত? আমি নিশ্চয় সকলো জানো বিশ্বৰ বৃহত্তম বদ্বীপ লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড সেয়া হৈছে সুন্দৰবন।
এতিয়া ক'ব লাগে যে এই সুন্দৰবন এছিয়া মহাদেশৰ কোনখন দেশত অৱস্থিত বিকল্প আছে সাউথ কোৰিয়া চাইনা ইণ্ডিয়া ইণ্ডোনেছিয়া শুদ্ধ উত্তৰ হ'ব ইণ্ডিয়া পৰৱৰ্তী প্ৰশ্ন হুইচ ইজ দ্য লাৰ্জেষ্ট আইল্যান্ড অফ এছিয়া কণ্টিনেণ্ট এছিয়া মহাদেশৰ বৃহত্তম দ্বীপটোৰ নাম কি বিশ্বৰ বৃহত্তম দ্বীপ হৈছে গ্ৰীণলেণ্ড এতিয়া ক'বলৈ এছিয়া মহাদেশৰ বৃহত্তম দ্বীপটোৰ নাম কি বিকল্প আছে বৰ্নিঅ প্লেউৰা গ্ৰীণলেণ্ড আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব বৰ্নিঅ বৰ্নিঅ হৈছে এছিয়া মহাদেশৰ বৃহত্তম দ্বীপ দ্য বৰ্নিঅ আইল্যান্ড বৰ্নিঅ ইজ পলিটিক্যালি ডিভাইডেড এমং 3 countries তিনিখন দেশত ইয়া আচলতে অৱস্থিত হয় এখন হৈছে মালয়েছিয়া এণ্ড ব্ৰুনেই ইন দ্য নৰ্থ উত্তৰ ফালে আছে মালয়েছিয়াৰ ব্ৰুনেই এণ্ড ইণ্ডোনেছিয়া টু দ্য সাউথ আৰু দক্ষিণ ফালে আছে ইণ্ডোনেছিয়া এপ্ৰক্সিমেটলি 73% অফ আইল্যান্ড ইজ ইণ্ডোনেছিয়ান টেৰিটৰি এই দ্বীপ মানে বৰ্নিঅ আইল্যান্ডৰ এৰাউণ্ড 73% মাটিকালি ইহঁত আছে ইণ্ডোনেছিয়াত অৱস্থিত Question number 12 which is the highest plateau of Asia and world too এছিয়া মহাদেশৰ উচ্চতম মালভূমিৰ নাম কি ই বিশ্বৰ উচ্চতম হয় বিকল্প আমাক দিয়া আছে পামিৰ প্লেচু গ্ৰীক প্লেচু প্লেচু অফ গ্লোৰি এণ্ড নান অফ দিছ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব পামিৰ প্লেচু পামিৰ মালভূমি হৈছে এছিয়া মহাদেশৰ সৰ্বোচ্চ উচ্চতম মালভূমি আৰু ই বিশ্বৰ উচ্চতম হয় ইয়াক অন্য এটা নামেৰে জনা যায় আৰু সেই প্ৰশ্নটি প্ৰায় পৰীক্ষাত দিয়া থাকে সেইটো হৈছে এই পামিৰ মালভূমিক রুফ অফ দ্য ওয়ার্ল্ড বা পৃথিবীর মুধস নামেৰেও জনা যায় কোয়েশ্চন নাম্বার 13 হুইচ ইজ দ্য ওল্ডেস্ট সিভিলাইজেশন অফ এছিয়া এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি সভ্যতাৰ নাম কি চাইনিজ সিভিলাইজেশন ইন্ডাস ভ্যালি সিভিলাইজেশন গ্ৰীক সিভিলাইজেশন এণ্ড বেবিলনিয়ান সিভিলাইজেশন আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ইন্ডাস ভ্যালি সিভিলাইজেশন অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ Nippon was the former name of which of the following country? নিম্নলিখিত কোনখন দেশক পূৰ্বতে নিপ্পন নামেৰে জনা গৈছিল বিকল্প আমাক দিয়া আছে ইণ্ডোনেছিয়া লাওছ ৰাছিয়ান জাপান আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জাপান জাপান দেশৰ পূৰ্বৰ নাম নিপ্পন এতিয়া এটি প্ৰশ্ন আপোনাৰ বাবে উত্তৰটি আপোনালোকে কমেণ্ট বক্সত জনাবলৈ আশা থাকিল হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ শ্ৰীলংকা আজিকালি যে আমি যিখন দেশক শ্ৰীলংকা বুলি কৈছোঁ সেই দেশখনক পূৰ্বতে অন্য এটা নামেৰে জনা গৈছিল আপোনালোকে সেই নামটি কমেণ্ট বক্সত জনাবলৈ আশা থাকিল Question number 15 which is the largest country in Asia in terms of area মাটিকালি ফালৰ পৰা এছিয়া মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি ৰাষ্ট্ৰখনৰ নাম কি বিকল্প আছে চাইনা ৰাছিয়া ইণ্ডিয়া এণ্ড পাকিস্তান আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাছিয়া Question number 16 in which Asian country is the world's deepest lake located আমি ইতিমধ্যে পঢ়ি আহিলোঁ যে ওয়ার্ল্ডস ডিপেস্ট লেক সেইটো হৈছে বৈকাল লেক এটা প্ৰশ্ন হ'ল কোনখন এছিয়াৰ দেশত বিশ্বৰ গভীৰতম হ্ৰদ অৱস্থিত বিকল্প আমাক দিয়া আছে উজবেকিস্তান তুৰ্কী চাইনা এণ্ড ৰাছিয়া আৰু ইয়াৰ শুদ্ধ বিকল্প এটি হ'ব ৰাছিয়া ৰাছিয়াত বিশ্বৰ গভীৰতম হ্ৰদ বৈকাল হ্ৰদ অৱস্থিত Lake Baikal is the world's deepest lake and it is located in Siberia region of Russia ৰাছিয়াৰ সাইবেৰিয়া অঞ্চলত এই বৈকাল হ্ৰদ অৱস্থিত ইয়াক অন্য এটা নামেৰে জনা যায় সেয়া হৈছে পাৰ্ল অফ সাইবেৰিয়া সাইবেৰিয়াৰ মুকুতা নামেৰে ইয়াক কোৱা হয় আৰু এই লেক বৈকালক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয় 1996 চনত 1996 Where is the temple of Angkor Wat located? Angkor Wat মন্দিৰ নিম্নলিখিত কোনখন দেশত অৱস্থিত বিকল্প দিছে টাইবেট ভিয়েটনাম কম্বোডিয়া এণ্ড লাওছ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কম্বোডিয়া শেহতীয়াকৈ এংকৰ ৱাটৰ মন্দিৰসমূহক বিশ্বৰ অষ্টম আচৰিত বস্তু হিচাপে 8th wonder of the world হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন Which of the following river is known as sword of China? নিম্নলিখিত কোনখন নদীক চীনৰ চকুলো বুলি জনা যায় বিকল্প দি আছে হুৱাংহু নদী ইয়াহে নদী হেইলংজিয়াং নদী আৰু ইয়াংজি নদী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হুৱাংহু নদীক চীনৰ দুখ বা চীনৰ চকুলো বুলি জনা যায় ইতিমধ্যে আমি এটা প্ৰশ্নত পঢ়িছোঁ যে এছিয়াৰ মাজেৰে প্ৰবাহিত দীৰ্ঘতম নদী হৈছে ইয়াংজি নদী আৰু ইয়াত আমি পালোঁ যে চীনৰ চকুলো sword of China বা চীনৰ দুখ বুলি ক'লে হুৱাংহু নদীক জনা যায় ইয়াক অন্য এটা নামেৰে জনা যায় সেয়া হৈছে Yellow River There are two major rivers in China, Huanghe River or Yellow River. Huanghe অন্য এটা নাম Yellow River আৰু এটা হৈছে Yangtze River. And Yellow River is known as sword of China.
Question number 19. How many countries are there in Asia continent? Asia মহাদেশত সৰ্বমুঠ কিমানখন দেশ আছে? বিকল্প দিছে 40, 48, 58, 38 আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 48. 48খন দেশ এছিয়া মহাদেশৰ অন্তৰ্গত. এই প্ৰশ্নটিৰ ক্ষেত্ৰত মই আপোনালোকক এটা বস্তু অনুৰোধ কৰিম যে আপোনালোকে এই সম্পৰ্কে হয়তো বেলেগ বেলেগ তথ্য পাব পাৰে, কিন্তু বেছিভাগ তথ্যতে ইয়াত 48 বুলি দিয়া আছে আৰু এই ক্ষেত্ৰত আপোনালোকক মই শেহতীয়া যিখিনি তথ্য আছে আপোনালোকে ইণ্টাৰনেটৰ জৰিয়তে অলপ চাই ল'ব বুলি অনুৰোধ জনালোঁ. There are 48 countries in Asia আৰু এই দেশসমূহক 5টা ভাগত ভাগ কৰি লোৱা হয়, 5টা অঞ্চলত. এটা কোৱা হয় ইষ্ট এছিয়া, সাউথ ইষ্ট এছিয়া, সাউথ এছিয়া, সাউথ ৱেষ্ট এছিয়া এণ্ড চেণ্ট্ৰেল এছিয়া. এই 5টা ভাগত এই এছিয়া মহাদেশৰ দেশসমূহক ভগাই লোৱা হয়. এবাৰ আমি জানি লওঁ যে 7খন মহাদেশৰ কোনখন মহাদেশত কিমানখন দেশ অৱস্থিত তাৰে এবাৰ হিচাপটো জানি লওঁ. এছিয়া মহাদেশত 48খন দেশ আছে, ইউৰোপত 50, আফ্ৰিকাত 54খন দেশ আছে, নৰ্থ আমেৰিকাত 23খন, সাউথ আমেৰিকাত 12, অষ্ট্ৰেলিয়াত 14খন আৰু এণ্টাৰ্কটিকাত কোনো দেশ নাই. গতিকে এই তালিকাত আপোনালোকে মনত ৰাখিব, আপোনালোকে নিশ্চয় পৰীক্ষাত এই ধৰণৰ প্ৰশ্ন আপোনালোকে পাব পাৰে. আৰু এই ক্ষেত্ৰতে মই আপোনাক কৈছোঁ যে শেহতীয়া তথ্যসমূহ আপোনালোকে ইণ্টাৰনেটৰ লগত অলপ ৰিজাৰ্চ চাব, কাৰণ এই সংখ্যাসমূহ বহুত সময় কি হ'ব পাৰে, কম বেছি হ'ব পাৰে. শেহতীয়া তথ্যখিনি ইয়াত সংযোজন কৰিছে, তথাপি আপোনালোকে ইয়াত পিছতো যদি কিবা সংযোজন দেখা পাইছে আপোনালোকে কমেণ্টত জনালে ভাল পাম. Question number 20. Which is the richest country in Asia continent? এছিয়া মহাদেশৰ ধনী দেশখনৰ নাম কি? বিকল্প আছে চাইনা, ইণ্ডিয়া, ছিংগাপুৰ, শ্ৰীলংকা আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ছিংগাপুৰ. অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ. ছিংগাপুৰ ইজ দ্য ৰিচেষ্ট কাণ্ট্ৰি ইন এছিয়া. আৰু যদি কোৱা হয় হুইচ ইজ দ্য প'ৰেষ্ট কাণ্ট্ৰি ইন এছিয়া, তেতিয়া উত্তৰটো হ'ব আফগানিস্তান. এইবাৰ আমি জানি লওঁ, পৰৱৰ্তী শ্লাইডসমূহত জানি ল'ম যে এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ নাম আৰু সেই দেশসমূহৰ মুদ্ৰাৰ নাম কি. আফগানিস্তান, আমি কেইখনমান দেশৰ নাম প্ৰায়ে দিয়া থাকে, আমি কেইখনমান নামহে ইয়াত পঢ়িম. আপোনালোকে কাইণ্ডলি গোটেই তালিকাটো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে. আফগানিস্তানৰ ৰাজধানী কাবুল আৰু ইয়াৰ যিটো মুদ্ৰা হৈছে সেয়া হৈছে আফগানী. আৰ্মেনিয়া ইয়েৰেভান আৰু আৰ্মেনিয়ান ড্ৰাম. বাংলাদেশ এই সম্পৰ্কে যোৱা বছৰ প্ৰশ্ন দিয়া আছিল. বাংলাদেশৰ যিটো কাৰেঞ্চি আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামত দিয়া আছিল, ইয়াৰ কাৰেঞ্চি হৈছে টাকা আৰু ইয়াৰ কেপিটেল হৈছে ঢাকা. ভূটানৰ সম্পৰ্কে প্ৰায় প্ৰশ্ন দিয়ে. ভূটানৰ কেপিটেল হৈছে থিম্পু আৰু ইয়াৰ কাৰেঞ্চি হৈছে গুলট্ৰাম. ভূটান ইজ গুলট্ৰাম. চাইপ্ৰাছ, ইয়াৰ কেপিটেল হৈছে নিকোচিয়া আৰু ইয়াৰ কাৰেঞ্চি হৈছে ইউৰো. চীন দেশৰ ৰাজধানী হৈছে বেইজিং আৰু ইয়াৰ কাৰেঞ্চি হৈছে ইউৱান, বা কেতিয়াবা আপোনালোকে ৰেন মিনবি এই শব্দটিও পাব পাৰে. কম্বোডিয়াৰ ৰাজধানী নমপে আৰু ইয়াৰ কাৰেঞ্চি হৈছে কম্বোডিয়ান ৰিয়েল. পৰৱৰ্তী শ্লাইডলৈ আগবাঢ়িছোঁ. ইষ্ট টাইমৰ, ইয়াৰ কেপিটেল হৈছে দিল্লী আৰু ইয়াৰ কাৰেঞ্চি হৈছে US ডলাৰ. জৰ্জিয়া তিলিচি আৰু ইয়াৰ কাৰেঞ্চি হৈছে লাৰি. ইণ্ডিয়া আমি নিশ্চয় সকলোৱে জানো, ইয়াৰ কাৰেঞ্চি হৈছে ইণ্ডিয়ান ৰুপি. ইণ্ডোনেছিয়া নচন্ত্ৰা আৰু ইয়াৰ কাৰেঞ্চি হৈছে ৰুপিয়া. ইৰাণৰ কেপিটেল হৈছে তেহৰান আৰু ইৰাণিয়ান ৰিয়েল কাৰেঞ্চি. ইৰাকৰ ৰাজধানী বাগদাদ আৰু ইয়াৰ কাৰেঞ্চি হৈছে ডিনাৰ, ইৰাকী ডিনাৰ. জাপানৰ ৰাজধানী টকিঅ' আৰু ইয়াৰ কাৰেঞ্চি হৈছে ইয়েন. এই প্ৰশ্নটো বহুত বেছিকৈ দিয়া থাকে. কাজাখাস্তান নুৰ চুলতান ইয়াৰ কেপিটেল হয় আৰু ইয়াৰ কাৰেঞ্চি হৈছে কাজাখাস্তানী টেংগে. পৰৱৰ্তী শ্লাইড. কুৱেইটৰ ৰাজধানী কুৱেইট চিটি আৰু ইয়াৰ কাৰেঞ্চি হৈছে কুৱেইটি ডিনাৰ. ইয়াত বেছিকৈ দিয়া অন্য এটা কাণ্ট্ৰি হৈছে মালয়েছিয়া, কুৱালালামপুৰ আৰু ইয়াৰ কাৰেঞ্চি হৈছে ৰিংগিত. মালদ্বীপছ আমি গম পালোঁ এছিয়াৰ ক্ষুদ্ৰতম দেশ হয়. ইয়াৰ কাৰেঞ্চি কেপিটেল হৈছে মালে আৰু ইয়াৰ কাৰেঞ্চি হৈছে মালদ্বীপিয়ান ৰুফিয়া. মংগোলিয়াৰ ৰাজধানী হৈছে উলান বাটাৰ আৰু ইয়াৰ কাৰেঞ্চি হৈছে মংগোলিয়ান টকডক. ম্যানমাৰৰ কাৰেঞ্চি নেইপি দৌ আৰু ইয়াৰ কাৰেঞ্চি হৈছে কিয়াত. নেপালৰ ৰাজধানী কাঠমাণ্ডু আৰু ইয়াৰ কাৰেঞ্চি হৈছে নেপালিছ ৰুপি. পৰৱৰ্তী শ্লাইডলৈ আগবাঢ়িছোঁ. ওমানৰ ৰাজধানী হৈছে মাস্কাট আৰু ইয়াৰ কাৰেঞ্চি হৈছে ওমানী ৰিয়েল. পাকিস্তান, ইয়াৰ কেপিটেল ইছলামাবাদ আৰু কাৰেঞ্চি হৈছে পাকিস্তানী ৰুপি. ফিলিপাইনছৰ ৰাজধানী হৈছে মানিলা আৰু ইয়াৰ কাৰেঞ্চি হৈছে ফিলিপাইন পেছো. চৌদি আৰবিয়াৰ কেপিটেল হৈছে ৰিয়াদ আৰু ইয়াৰ কাৰেঞ্চি হৈছে ৰিয়েল. কাটাৰৰ ৰাজধানী দোহা আৰু কাটাৰী ৰিয়েল হৈছে ইয়াৰ কাৰেঞ্চি.
সাউথ কোৰিয়াৰ কেপিটেল হৈছে সিউল আৰু ইয়াৰ কাৰেন্সি হৈছে সাউথ কোৰিয়ান ওন এছিয়া মহাদেশৰ আটাইতকৈ ধনী দেশ ছিংগাপুৰৰ ৰাজধানী ছিংগাপুৰ আৰু ইয়াৰ কেপিটেল হৈছে ছিংগাপুৰ ডলাৰ সিৰিয়াৰ ৰাজধানী দামাস্কাছ আৰু ইয়াৰ কাৰেন্সি হৈছে সিৰিয়ান পাউণ্ড ইয়াত আৰু কেইখনমান আমাক প্ৰায় দিয়া থাকে থাইলেণ্ডৰ ৰাজধানী আমাক সোধে বেংকক আৰু ইয়াৰ কাৰেন্সি হৈছে ৱাট তুৰ্কী আংকাৰা আৰু তুৰ্কিছ লিৰা UAE ইউনাইটেড আৰব এমিৰেটছ আবুধাবি আৰু ইয়াৰ কাৰেন্সিটো আমাক দিয়া থাকে দিৰহাম ভিয়েটনাম হানৈ আৰু ইয়াৰ কাৰেন্সি হৈছে ডং ইয়েমেন সানা আৰু ইয়েমেনি ৰিয়েল আৰু ৰাছিয়াৰ যেহেতু এছিয়া আৰু ইউৰোপ দুইটা মহাদেশত আছে সেইবাবে এইখিনি উল্লেখ কৰি দিয়া হৈছে আৰু ইয়াৰ কেপিটেল হৈছে মস্কো আৰু ইয়াৰ কাৰেন্সি হৈছে ৰুবল কেতিয়া আপোনাক কেৱল ৰুবল শব্দটো দিব পাৰে সেয়া শুদ্ধ হয় এনেই ৰাছিয়ান ৰুবল বুলি লিখা হয় এইখিনি আছিল আজিৰ বিষয়বস্তু মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপোনালোকে কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাব আপোনালোকে পৰৱৰ্তী ভিডিঅ'টো কি বিষয়ত বিচাৰে আপোনালোকে কমেণ্ট বক্সত জনালে ভাল পাম আপোনালোকৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপোনালোকে ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ